purifying neem face. মই মোৰ নিজতকৈ মোৰ মাক বেছি মৰম কৰোঁ মোৰ দেউতা মোৰ কাৰণে এজন হিৰো গুৰু গতিকে কাৰোবাক মই ভাল পালো বুলিয়েই নিজৰ দেউতাকৰ পৰা আঁতৰাই লৈ যাব নোখোজো খবৰ নলব পাৰো কিন্তু প্ৰতিদিনে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সুখী হওক মই অবিহনে তাৰ জীৱন সুন্দৰ হওক আৰে হি নেদেখা জেগাত কৰবাত ভয় থৈ আতহতে মুঠতে গাড়ীত বস্তুটো ভৰা তাক জেলত ভৰোৱা দায়িত্ব মোৰ মই বৰ কষ্টত আছো আৰু হি মই বুজিছো কিন্তু তই এনেকৈ কান্দি থাকিলে খুৰাই কিমান কষ্ট পাব ভাব ইমান মৰম কৰে তেওঁটোক তুমি বিক্ৰমৰ মোৰ আজি গোটেই দিনটো তোমাৰ নামত এনেই ৱেষ্ট কৰোঁ নহয় মোৰ তাত এটা আইডিয়া আছে কি আইডিয়া যদি মেঘালীয়ে নিজে আহি কয় যে কথাবোৰ মিছা আছিল কষ্টুৰীক কয় যদি তেতিয়া কিন্তু কষ্টুৰীয়ে এইটো গম পাব নালাগে যে এই সকলোবোৰৰ আঁৰত খুৰা জড়িত হৈ আছে একজেক্টলি আমি এনেকুৱাও কৰিব পাৰোঁ যে মেঘালীয়ে গোটেইবোৰ দুখ নিজৰ গাত পাতি লয় আৰু মেঘালীয়ে এনেকুৱা কিয় কৰিব কৰাব লাগিব দুয়ো মিলি কামটো ষ্টাৰ্ট কৰ তহঁতে আৰে হি নেদেখা জেগাত কৰবাত ভয় থৈ আতহতে মুঠতে গাড়ীত বস্তুটো ভৰা তাক জেলত ভৰোৱা দায়িত্ব মোৰ কাম বস্তু বিক্ৰম জেল কি হ'ব পাৰে কাম হৈ গ'ল বুজিছে কি বিক্ৰম এৰেষ্ট হ'ল ধৈৰ্য ধৈৰ্য ভুকুতেতো কলটো নপকে কিনো ভালকৈ বুজাই নোকোৱা কিয় ধৰি লওক মুক্ত আকাশৰ তলত বিক্ৰমৰ আজি অন্তিম দিন তাৰ পাছত আইনৰ মেৰ পাকত এনেকেই সোমাব দাড়ি চুলি পকাৰ পাছতহে ওলাব তাৰ জীৱনত বিক্ৰম নাথাকিলেও মনত কিন্তু সদায় বিক্ৰমেই থাকিব তই কিবা খালি নে বিক্ৰম ঐ খালো কি চিন্তা কৰি আছ নাই এখন ভালকে চলা নাই যে কি বা হৈ থাকে কষ্টুৰীৰ কথা নাই ঐ প্ৰাণৰ কথা চিন্তা কৰি আছিলো ই মিছামিছি খানা বনোৱা আৰম্ভ কৰিছে ক'ত বা এই কাপোৰ চনে কিবা এটা চাইছে খানা বনাই ঠিকেই না তাত নিমখ হয় না হালধি হয় মই তোৰ মাৰ মইনো নাজানিম নে তোৰ মনত এতিয়া কি চলি আছে থাকে নহয় আৰু এই ঢোচটো তাক লগত লৈ লৈছে বুজিছো কষ্টুৰীক পাহৰা ইমান সহজ নহয় কিন্তু তই পাহৰিব লাগিব নহলে গোটেই জীৱনটো তই কষ্টত কটাবি আৰু চা তই কষ্টত থাকিলে মই বৰ কষ্ট পাম তই এইবিলাক চিন্তা কৰি নাথাকিবিচোন তই এতিয়া কেৱল এইটো চিন্তা কৰ যে কেতিয়া তই খোজ কাঢ়িব পৰা হবি মিছামিছি তোক দিনটো মই ঠেলি থাকিব লাগে গম পাইছ নাই হা তই যেতিয়ালৈকে খোজ কাঢ়িব পৰা নাছিলি তোক মই কান্ধত লৈ ঘূৰি ফুৰিছিলো আৰু আজি তই ঋণ পৰিশোধ কৰিব লাগিব ঠেলি ফুৰিব লাগিব ঋণ দিওঁতে দেখোন সুদ দিব লগা হ'ব সোনকালে খোজ কাঢ়িব পৰা হ মিছামিছি ঠেলি ফুৰিব লাগিব তোক এনেকে নহ'লে
মাজনী কোৱা দেউতা। তই অলপ ফ্ৰী আছনে? আছো দেউতা। তোক দুটামান কথা ক'ব লগা আছিল। কোৱাচোন। সেইদিনাখন তই কৈছিলি নহয় মই তোৰ বাবে মা দেউতা সকলো, কিন্তু কি জানো মাজনী, এজনী ছোৱালীৰ বাবে দেউতাকে কেতিয়াও মাকৰ স্থান ল'ব নোৱাৰে, কাৰণ দেউতাক কেতিয়াও ছোৱালীজনীৰ বান্ধৱী হ'ব নোৱাৰে। কিন্তু মই তোৰ বন্ধু হ'বলৈ চেষ্টা কৰিম। তোৰ বয়সটো ময়ো পাৰ কৰিছো, গতিকে মই বুজি পাওঁ কথাবিলাক। তহঁতৰ বয়সত এই বয়সত কথাবোৰ বুজি নাপায়। তুমি কি কথা ক'ব বিচাৰিছা দেউতা? অফক'ৰ্ছ মই বিক্ৰমৰ কথা ক'ব খুজিছো। মাজনী, মই তোক দেউতা হিচাপে নহয়, এজন বন্ধু হিচাপে ক'ব খুজিছো। বিক্ৰম তোৰ প্ৰেম নহয়, এয়া মাথো খন্তেকীয়া আকৰ্ষণ, মানে ইনফ্ৰাষ্ট্ৰেশ্যন। তই সদায় দেখি অহা মানুহবিলাকতকৈ বিক্ৰম অলপ ব্যতিক্ৰম আছিল, সেইকাৰণে তাৰ প্ৰতি তই আকৰ্ষিত হলি, কিন্তু প্ৰেম নহয়। আৰু তাকে তই প্ৰেম বুলি ভাবি ললি। তই চেষ্টা কৰিলে বিক্ৰমক মনৰ পৰা উলিয়াই দিব পাৰিবি, কেৱল তই চেষ্টা কৰিব লাগিব আৰু মনটোক বুজাব লাগিব। তই পাৰিবি ন মাজনী? এইজনীহে ভাল ছোৱালী। গাড়ী নম্বৰটো মই চেণ্ড কৰিছোঁ, নাম বিক্ৰম। কামটো সোনকালে কৰক, মই আপোনাক সন্তুষ্ট কৰিম। মাত্ৰ আপুনি মোৰ কামটো কৰি দিয়ক। বাইদেউ কলৈ যায়? বিক্ৰম, বিক্ৰম ঘৰত নাই। মই ফোন নম্বৰটো পাম নেকি প্লিজ? বেয়া নাপাব, মই দিব নোৱাৰিম। প্লিজ, মোৰ বহুত আৰ্জেণ্ট, মই ফ্ৰেণ্ডেই হয় তাৰ। প্লিজ ফোন নম্বৰটো কি হ'ল দোষ? কি হ'ল? বিক্ৰমৰ ফোন নম্বৰ লাগে বোলে। ফোন নম্বৰটো আৰ্জেণ্ট আছিল। বিক্ৰমৰ ফোন নম্বৰ লাগে ন? মই দি আছোঁ, আহা আহা ভিতৰলৈ আহা। ময়ো হাত সাৱটি বহি নাথাকো, আগতকৈ বেছি ভয়ংকৰ ৰূপ ল'ম আপোনালোকৰ কাৰণে। চিৰঞ্জীৱে বিক্ৰমৰ বিৰুদ্ধে প্লেনিং কৰিছে। কি প্লেনিং? মই ভালকৈ নাজানো, কিন্তু তাৰ গাড়ীত কিবা এটা ৰাখিব বিচাৰিছে। গাড়ীত কি লুকাই থৈছে? আমি এইখন ঘৰত একেলগে থাকিম সঁচা, কিন্তু এজনে আনজনক চিনি নাপাওঁ। আমাৰ মাজত কোনো সম্পৰ্ক নাই। কোৱা, কি ক'ব বিচাৰিছা? চিৰঞ্জীৱে বিক্ৰমৰ বিৰুদ্ধে প্লেনিং কৰিছে। কি প্লেনিং? মই ভালকৈ নাজানো, কিন্তু তাৰ গাড়ীত কিবা এটা ৰাখিব বিচাৰিছে। গাড়ীত কি লুকাই থৈছে? মানে কিবা লুকুৱাই থৈছে তাৰ গাড়ীত, তাক ফচাবলৈ চেষ্টা কৰিছে। কি ওলালে?
বঢ়িয়া 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 অলপ স্পীড যাবচোন মই উল্লাসত থাকিবই পৰা নাই অঁ বহুত বছৰ হ'লেও বিহু নচা নাই ঢোল পেপা গগনা চব সাজু কৰি থৈছোঁ সি জেলত সোমোৱাৰ লগে লগে চব আৰম্ভ কৰি দিম নাচনি অৱশ্যে আছে বাৰু এটা কাম কৰতোন ততালত হাতখন দেতোন দুয়োখন বলিয়া এতিয়া অকণমান ললাই দে জয় কলিদা কি ফটোৱা কথা ক'ব আহিছ বিহু নাটো কৈ এতথোন এনেও কিবা খেলি মেলি হ'লে বিক্ৰমে আমাক বিহু নতুৱাব নহয় তাতকে লিহাতেলটো কলিত এতিয়াই কি কৰিব কি কলিব মনত নাই লাঠা দি দে দৌলাই পিটিছিল কুকুলৰ দলে তোৰ মনত সেইবিলাক নাথাকিলেও মূলতে মেজিক বিচৰা বন্ধ কৰি দে আজি তোক এনেদৰে থৈ গ'লো কিন্তু নেক্সট টাইম তই নাবাচিবি চিধা ওপৰত পঠাই দিবি সদায় দেখি অহা মানুহবিলাকক বিক্ৰম অলপ ব্যতিক্ৰম সেইকাৰণে তাৰ প্ৰতি তই আকৰ্ষিত তই চেষ্টা কৰিলে বিক্ৰমক মনৰ পৰা উলিয়াই দিব পাৰি কেৱল তই চেষ্টা কৰিব আৰু মনটোক বুজাব লাগিব শুন এবাৰেই কম বুজি লবি আমি এইখন ঘৰত একেলগে থাকিম সঁচা কিন্তু এজনে আনজনক চিনি নাপাওঁ আমাৰ মাজত কোনো সম্পৰ্ক নাই আৰু মই ভাত ৰান্ধিম হয় কিন্তু তোৰ বাবে নেৰান্ধো তই নিজৰ ভাত নিজে ৰান্ধিবি তই মোক একো কৰি দিব নালাগে মই তোৰ বাবে একো নকৰোঁ কেৱল কামেই নহয় মই আচলতে তোৰ মুখেই চাবলৈ নিবিচাৰোঁ গতিকে যিমান পাৰ মোৰ সন্মুখলৈ নাহিবি আঁতৰি থাকিবি মইনো কোন দেউতাৰটো তইহে মৰমৰ জীয়ৰী অভি কৈছো নহয় মোৰ তোৰ লগত কোনো কথা নাই এবাৰ ক'লে কি বুজি নাপাওঁ ঐ ধোচ শুন চা কোনোবাই যদি এই বিক্ৰমৰ গাড়ীখনৰ কথা সোধে তই কবি দুদিন ধৰি গাড়ীখন মোৰ লগতে আছে কিয় বে আবে কিয় আছে নুসুধিবি যি কৈছো সেইটো কৰ আৰু শুন বিক্ৰমক এইবোৰ কথা নকবি কি কবি নেকি দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে ক ক'ত আছ তই আছো আৰু কিয় লাগে ইমান তই সোনকালে ঘৰলৈ আহ মোক গাড়ীখন লাগে কাম আছে মোৰ আবে কৈছো ন সোনকালে ঘৰলৈ আহ বন্ধুৰ বিপদত কি সহায় নকৰ নেকি চেলফিছ কৰবাৰ আবে চেণ্টি কিয় ফালি থাক বে বেয়াবতে গৈ আছো নিবি গাড়ী শুন 5 মিনিটৰ ভিতৰত আহি যা ঠিক আছে দে দে তুমি এতিয়া যোৱা বিক্ৰম আহি আছে আজি ধুনীয়া লাগিছে তোমাক আৰে বাবা কৈছোৱেচোন তুমি মোৰ সঁচা গাৰ্লফ্ৰেণ্ড বুলি কিমান বাৰ কম আৰু ঠিক আছে বিদ্যা শপত নহ'ব হ'ব দিয়া
মাৰ শপত খাইছো, দেউতাৰ শপত খাইছো, আৰু আমাৰ এই কস্তুৰীৰ শপত খাইছো দিয়া। কৈছোচোন তুমি মোৰ একমাত্ৰ সঁচা গাৰ্লফ্ৰেণ্ড বাবা। কি কৰিছ অভি? মোৰ লগত অলপ কথা পাতচোন। তই কিয় আহিছ ইয়াত? মোৰ তোৰ লগত কোনো কথা নাই, যা ইয়াৰ পৰা। কি হৈছে তোৰ? কি হৈছে? যি হ'ব লগা আছিল তোৰ কাৰণেই হৈছে। মইনো কোন? দেউতাৰটো তইহে মৰমৰ জীয়ৰী। অভি, কৈছো নহয় মোৰ তোৰ লগত কোনো কথা নাই। এবাৰ ক'লে কি বুজি নাপাৱ? কি হৈছে আজি সকলোৰে? কিয় মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে? কাৰ কি অন্যায় কৰিলো মই? কি হলো? ক'ত যাওঁ? এই কাম আছে ৰ। ক'ত যাওঁ মই নোহোৱাকৈ? কিয় তই নোহোৱাকৈ কাম থাকিব নোৱাৰি নেকি? অকৰ্মান্য বুলি ভাবিছ? ক'ব যাওঁ বেছি হৈছে অকণ। যা যা সোনকালে যা। যা মা ৰৈ আছে। যা। ঐ ধোচ শুন, চা কোনোবাই যদি এই বিক্ৰমৰ গাড়ীখনৰ কথা সোধে তই কবি দুদিন ধৰি গাড়ীখন মোৰ লগতে আছে। কিয় বে? আবে কিয় চিয় নুসুধিবি, যি কৈছো সেইটো কৰ। আৰু শুন, বিক্ৰমক এইবোৰ কথা নকবি। কি কবি নেকি? নকওঁ। তই কি কবি তেনেহ'লে? দুদিন ধৰি গাড়ীখন তোৰ লগত আছে, বাকী মই নাজানো। বঢ়িয়া, যা। মোৰ আগে পিছে কোনো নাই, কিন্তু বিক্ৰমৰ জীৱনত মাক আছে, কস্তুৰী আছে। মই তাৰ একো হ'বলৈ নিদিওঁ। ক'ৰবাত যদি কিবা ফচিব লগা আছে মই ফচিম। দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, শৰতৰ শেৱালিৰ সুবাসে, আঘোণৰ ফুলৱালী পথাৰে ৰিঙিয়াই মাতে, সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে, জীৱনৰে দুটি মনৰ ডাবল ৰেট